বৰ্তমান মই আছোঁ পুনেৰ এখন নাৰ্চাৰীত। পুনেলৈ আহিছিলোঁ আৰু এতিয়া ঘৰলৈ ঘূৰি গৈ আছিলোঁ। ঘূৰি গৈ থাকোঁতে নাৰ্চাৰী এখন দেখি পালোঁ আৰু নাৰ্চাৰীখনত ইমানেই ধুনীয়া ধুনীয়া গোলাপ ফুল আছিলে। দেখি পেলাই আমি ভাবিলোঁ নাৰ্চাৰীখনত সোমাই ফুলখিনি চাই যাওঁ আৰু পচন্দ হ'লে কিনি লৈ যাম। আৰু নাৰ্চাৰীখনলৈ আহিলোৱেই যেতিয়া এই ধুনীয়া ধুনীয়া ফুলবিলাক দেখি মনতে ভাবিলোঁ ফুলবিলাক আপোনালোককো দেখুৱাওঁ, সেইকাৰণে এটা ভিডিঅ' বনাইছোঁ আৰু এই ভিডিঅ'টো বনাই আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকে চাব আৰু ফুলবিলাক চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। এইখন নাৰ্চাৰীখন চাওক, দেখাইছোঁ। এয়া দেখিছেই গোলাপ ফুল, বিভিন্ন কালাৰৰ গোলাপ ফুল ইয়াত ফুলি আছে আৰু মই এতিয়া এটা এটাকৈ চাই আছোঁ। এইটো পিংক কালাৰৰ গোলাপ, কালাৰটো কিমান মৰম লগা চাওকচোন। কোনটো কিনো কোনটো নিকিনোৰ দৰে হয়। মই এটা পচন্দ কৰিলোঁ, ফুলি থকা নহয়, অকল কলি থকা। এনেকুৱা এটা লৈছোঁ যাতে মানে ঘৰত গৈ ফুলেগৈ। এইটো হ'ল ৰেড কালাৰৰ। ৰেড কালাৰৰ গোলাপত আজি চকু যোৱাই নাই। বেলেগ কালাৰৰ ইমানবিলাক গোলাপ আছে। এইটো চকলেট কালাৰ। এইটো চাওক, এইটো মৌ মাখি যেন লাগিছে, পূৰা ৰস উহাত ব্যস্ত হৈ আছে। এইটো কালাৰো সাংঘাতিক ধুনীয়া, ভেলভেট নহয়, চকলেট কালাৰ। দুটা কম্বিনেশ্যনৰ গোলাপ, অৰেঞ্জত য়েল্লো, পিংকত হোৱাইট। এনেকুৱা গোলাপ বহুত কমেই দেখিবলৈ পোৱা যায়। মই আজি প্ৰথম এনেকুৱা কম্বিনেশ্যনৰ গোলাপ ইয়াত দেখি পাইছোঁ। ক্ৰীম কালাৰ, এইটো পিংক কালাৰ, কিমান ধুনীয়া কিমান মৰম লগা কালাৰ চাওকচোন। য়েল্লো কালাৰটো চাওক, সাংঘাতিক ধুনীয়া। আৰু এইটো বাৰু কমন কালাৰ, এইটো সাধাৰণতে আমি দেখিয়ে পাওঁ। এইটো চাওক, পিংকত হোৱাইটটো আকৌ ওলাইছে। মুঠতে সাংঘাতিক ধুনীয়া ধুনীয়া কালাৰৰ গোলাপ ফুল ইয়াত আছে। আৰু আটাইতকৈ ভাল লগা কালাৰটো মোৰ এইটো চকলেট কালাৰৰ। দেখিলে এনেকুৱা লাগে তাৰ পাহিবিলাক ভেলভেটৰ কাপোৰটো যে এনেকুৱা ভেলভেটৰ টাইপৰ লাগে। এইটো হ'ল চকলেট কালাৰটো। আৰু মই যিমান পাৰোঁ আপোনালোকক এটা এটাকৈ ফুলবিলাক দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক আপোনালোকে। আৰু এইফালে এতিয়া ইয়াত ৱাটাৰ লিলিও লগাই থৈছে। ৱাটাৰ লিলিৰ যে কালাৰটো, বাপৰে, বেঙুনীয়া কালাৰ, এনেকুৱা কালাৰৰ ৱাটাৰ লিলি প্ৰথম দেখিলোঁ। তাৰপিছতে এতিয়া আহিছোঁ মই জবাব ফুল কিনিবলৈ। বিভিন্ন কালাৰৰ জবাবো ইয়াত আছে। গতিকে ভাবিছোঁ আহিছোঁৱে যেতিয়া কেইটামান জবাব ফুলো লৈ লওঁ। আৰু ইয়াৰ দামবিলাকো যথেষ্ট ৰিজনেবল। এইফালে দুটা জবাবৰ পুলি মই ল'লোঁ। তাৰপিছতে এতিয়া আকৌ চাওঁ আৰু কি কি ল'ব পাৰে। আৰু এই ফুলবিলাক যিবিলাক আপোনালোকে টাবত থকা দেখিছে যে, সেইবিলাকৰ দাম 100 টকা আৰু প্লাষ্টিকত থকাবিলাক 50 টকা। যথেষ্ট ৰিজনেবল দাম হয় গোলাপবিলাকৰ। আৰু এতিয়া এইফালে দুপা গোলাপ একেলগে ফুলি আছে, বহুতেই ধুনীয়া দেখিবলৈ। তাৰপিছতে কি কি বাচি থাকিলে এটা এটাকৈ আকৌ আপোনালোকক ফুলখিনি মই দেখাওঁ, আপোনালোকে চাওক। ভিডিঅ'টোত ফুলখিনি চাই আপোনালোকে খুব ভাল পাব। আৰু ভিডিঅ'তকৈ ৰিয়েলত হোৱা হ'লে আপোনালোকে বহুত মজা পালেহেঁতেন। সাংঘাতিক ধুনীয়া, সাংঘাতিক মৰম লগা কালাৰৰ গোলাপ ফুল মই জীৱনত প্ৰথমবাৰ দেখিলোঁ। একেলগে ইমান গাল গোলাপ, ইমানবিলাক কালাৰৰ গোলাপ মই আগতে কেতিয়াওৱে দেখা নাই। আৰু এইটোতো মই দেখাই নাই, এইটো কালাৰৰ লিলি। বহুত কিবা কিবি কালাৰৰ লিলি দেখিছোঁ, কিন্তু এইটো কালাৰ একদম ইউনিক যেন লাগিলে মোৰ।